হালেলুয়া সবকো জয় মাছে কি প্ৰভু যীশু নামত সবকে ওয়েলকাম কৰিছোঁ আমাৰ চেনেললৈ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব ঈশ্বৰৰ বাক্যৰ পৰা। হালেলুয়া। তো বাইবেলত কৈছে 1 কৰিন্থিয়া 6 অধ্যায় 13 পদ 13 পৰা পঢ়িম। আজি বেবিচাৰ কৰিবলৈ পাইনে, বেবিচাৰ কৰিলে কি বুলি কৈছে বাইবেলত। তো আমি আজি তাকে ছুটিকৈ অলপ ভিডিঅ' বনাম। কৈছে পেটৰ কাৰণে আহাৰ, আহাৰৰ কাৰণে পেট, কিন্তু ঈশ্বৰে দুয়োকো নাইকিয়া কৰিব। তথাপি হৰি বেবিচাৰ কাৰণে নহয়, কিন্তু প্ৰভুৰ কাৰণেহে। আত্মায়ো প্ৰভুৰ আৰু প্ৰভুও হৰিৰ কাৰণেহে। আৰু ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুকো তুলিলে আৰু আমাকো তুলিব। তোমালোকে হৰি যে খ্ৰীষ্ট অংগ পতংগ, ইয়াক তোমালোকে নাজানানে? তেনেহ'লে খ্ৰীষ্ট অংগ পতংগ লৈ বেবিচাৰ অংগ পতংগ কৰিমনে? এনে নহওক। নতুবা বেশ্যাৰ আশকৰ লোক তেওঁ যে তাৰে সৈতে এক দেহ হয়, ইয়াক তোমালোকে নাজানা নেকি? কিয়নো ঈশ্বৰে কৈছে, সেই দুই এক দেহ হৈ যাব। কিন্তু প্ৰভুৰ আশকৰ লোক তেওঁৰ সৈতে এক আত্মা হয়। বেবিচাৰ পৰা পলোৱা। আমেন। হালেলুয়া। তো সেইকাৰণে ইয়াত বাইবেল কৈছে কি, বেবিচাৰ পৰা পলোৱা। আমাৰ শৰীৰটো ঈশ্বৰৰ কাৰণেহে বুলি কৈছে, বেবিচাৰ কৰিব কাৰণে নহয়। হালেলুয়া। আমাৰ বাইবেল কৈছে যে কি, আমাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ হয় বুলি কৈছে। হালেলুয়া। আমি ঈশ্বৰৰ মন্দিৰটো লৈ আমি কেনেকৈ পাপ কাম কৰিব, আমি কেনেকৈ বেবিচাৰ কৰিব। কেলৈ আমি ঈশ্বৰৰ মন্দিৰটো যিমান পাই আমি চাফাকৈ ৰাখিব লাগে। আমাৰ শৰীৰটো আমাৰ যিমান পাই আমি পবিত্ৰকৈ সত্যত ধাৰ্মিকতাত ৰাখিব লাগে। হালেলুয়া। সেইকাৰণে বাইবেল কৈছে বেবিচাৰ আশকৰ লোক তাৰ লগত এটা শৰীৰ নিচিনা হৈ যাব। আৰু ঈশ্বৰৰ আশকৰ লোক একদম পবিত্ৰ হৈ যাব। ঈশ্বৰ যেনেকা সেনেকা হৈ যাব, আত্মিক হৈ যাব। এইবিলাক মানসিক হৈ নাযাব। মাংস হাৰি ফালে লোভ নকৰিব, আত্মিক ফালে পবিত্ৰতা হৈ যাবলৈ চেষ্টা কৰিব। যেনেকৈ বাইবেলত কৈছে, যিজন পবিত্ৰ হৈ যাওক বুলি কৈছে। যিজন পাপী আৰু তেওঁ কলংকিত হৈ থাকিব, পাপ কাম কৰি থাকিব। কিন্তু মানুহে ভাবে পাপ কাম কৰি একো হোৱা নাই, মানুহে ভাবিব পাৰে। কিন্তু ঈশ্বৰে চব কাৰ্য বিচাৰ স্থানলৈ আনিব বুলি কৈছে। হালেলুয়া। বল শক্তি থাকোঁতে আপুনি তাৰ পাপৰ কাৰ্য ফলটো দেখি নেব। যেতিয়া বুঢ়া বুঢ়ী হ'ব, তেতিয়া আপুনি যিটো পাপ কৰিলে সেইটো আপোনাৰ শয়তানে মনত আপোনাক দি দিব। আপোনাৰ সমস্যা আহিব, তেতিয়া আপুনি বুঢ়া বুঢ়ী বল নাইকিয়া হ'বতো। তেতিয়া শয়তানে যিটো পাপ কৰিলে ক'বালে আপোনাক বেবিচাৰিয়ে হওক বা যি চুৱে হওক, মানুহ মাৰাই হওক বা যি হওক, আপুনি পাপ কৰাটো তেতিয়া শয়তানে আপোনাক সেইটো মনত পেলাই দিব আৰু ঈশ্বৰে আপোনাক বিচাৰ স্থানত লৈ আহিব। হালেলুয়া। সেইকাৰণে বেবিচাৰ নকৰিব। তো শৰীৰটো আমাৰ চাফাকৈ থাকিব দিছে ঈশ্বৰৰ মানুহ। হালেলুয়া। তো ইয়াত সেইকাৰণে কৈছে বেবিচাৰ পৰা পলোৱা বুলি কৈছে। মানুহে যি পাপ কৰে সেইবোৰ তাৰ শৰীৰ বাহিৰ, কিন্তু যিকোনে বেবিচাৰ কৰে সি নিজৰ শৰীৰ বিৰুদ্ধে পাপ কৰে। নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ। আমেন। হালেলুয়া। ইয়াক তোমালোকে নাজানা নে কি বুলি কৈছে। আমেন। হালেলুয়া। সেইকাৰণে ইয়াত কৈ আছে যে বাইবেলত, হালেলুয়া, নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোক শৰীৰ যে তেওঁৰ মন্দিৰ। ঈশ্বৰৰ পৰা যি পবিত্ৰ আত্মা আমাৰ অন্তৰৰ ভিতৰত থাকে, তেতিয়াহ'লে আমাৰ পবিত্ৰ আত্মা যদি আমাৰ হৃদয়ত থাকে, তেতিয়াহ'লে আমি কেনেকৈ বেবিচাৰ কৰিব, আমি কেনেকৈ মিছা কথা ক'ব, আমি কেনেকৈ চুৰ কৰিব, কেনেকৈ লোভ কৰিব। সেনেকুৱা কৰিলে আপোনাৰ কিছু শৰীৰটো, ঈশ্বৰৰ মন্দিৰটো নষ্ট হৈ যাব। হালেলুয়া। তাৰমানে লেতেৰা হৈ যাব আৰু নৰকতো নষ্ট হ'বলগীয়া হ'ব। হালেলুয়া। সেইকাৰণে সেইবিলাক ত্যাগ কৰিব, লোভ নকৰিব। এইটো মাংসৰ হয়, শৰীৰ হয়। আপুনি মাংসত যিমান পালো আপোনাৰ নুজুৰিব, কিন্তু আত্মাত, সেইকাৰণে কৈছে আত্মাত চলা, আত্মাত জীৱন আছে বুলি কৈছে বাইবেলত। হালেলুয়া। মাংসৰ ভাৱ মৃত্যু, কিন্তু আত্মাৰ ভাৱ জীৱন বুলি কৈছে। সেইকাৰণে আত্মাৰ ভাৱত চলিব, আত্মাৰ কাৰণে চিন্তা কৰিব। এই পৃথিৱীত আপুনি যিমান বেবিচাৰ কৰিলেও একদিন মৰিব লাগিব। যিমান ধন সম্পত্তি পালেও মৰি যাব লাগিব। আত্মা আপোনাৰ ইয়াত থাকিব নাপায়, পৃথিৱীৰ পৰা আপুনি যাব লাগে। তো আমি সকলোৱে এদিন এই পৃথিৱীৰ পৰা যাব লাগিব। সেইকাৰণে নিজৰ চফা কৰি ৰাখিব যিমান পাৰে পবিত্ৰকৈ ঈশ্বৰৰ আশক হ'ব, এক আত্মা হ'বৰ কাৰণে, এক মন হ'বৰ কাৰণে। তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোকে
তোমালোকক মূল্যৰে কিনা হ'লা এইটোকে তোমালোকক হৰি ঈশ্বৰক গৌৰৱান্বিত কৰা বুলি কৈছে। আমেন, হালেলুয়া। আমি যে জীয়াই আছোঁ পৃথিৱীত, আমি ঈশ্বৰৰ কাৰণেহে গৌৰৱ হ'ব লাগে, গৌৰৱান্বিত কৰিব লাগে ঈশ্বৰক। আমি সন্মান দিব লাগে। আমাৰ হাত ভৰি, আমাৰ শৰীৰটো যিমান অংগ প্ৰত্যংগ আছে, ঈশ্বৰৰ কাৰণে আমি সন্মান হ'ব লাগে। মোৰ চকুকেইটাই ভাল বস্তু চাব লাগে, মোৰ হাতকেইখনে ভাল কাম কৰিব লাগে, আমাৰ হাত ভৰিবিলাক ভৰিটো ভাল কাম কৰিব লাগে, যিমান অংগ প্ৰত্যংগ আছে। মুখখনে ভাল কথা ক'ব লাগে, আনৰ শুনাক আশীৰ্বাদ হোৱা, যি মুখতে ওলাই সেইটো ক'ব নালাগে। হালেলুয়া। বাইবেলত কৈছে যি কোৱা, বাক্য কোৱা, কাম কৰা ঈশ্বৰৰ সন্মানৰ কাৰণে কৰিবা বুলি কৈছে। হালেলুয়া। শুনাটো আশীৰ্বাদ পাব। আৰু আমি বাইবেলত কৈছে যেনেকৈ লোকে তোমাক কৰিলে ভাল পায়, তুমিও আনক সেনেকৈ ব্যৱহাৰ কৰিবা। হালেলুয়া। তো আমি ঈশ্বৰৰ সন্তান হয়, তো ব্যভিচাৰ পৰা বাচি থাকিব, পলাব। হালেলুয়া। শয়তানে লোভ দেখুৱালে জালত নপৰিব। আমেন, হালেলুয়া। ঈশ্বৰ বাক্য যদি মনত হৃদয়ত থাকে, তেতিয়াহ'লে আপুনি কেতিয়াও পাপ কৰিব নোৱাৰে। বাইবেল কৈছে ঈশ্বৰ কঠীয়া যদি অন্তৰত আছে, ভিতৰত আছে, আপুনি চুলাই খা বুলি ক'লে, ব্যভিচাৰ কৰ লোভ দেখুৱাই থাকিলে আপোনাৰ লোভ নালাগিব। কেলে? ঈশ্বৰ আত্মা আপোনাৰ বাক্য আপোনাক বচাব। সেইকাৰণে ঈশ্বৰ মন্দিৰ বুলি ভাবিব নিজৰ শৰীৰটো। বাইবেল কৈছে আমাৰ শৰীৰটো মন্দিৰ হয়, আমি এইটো লেতেৰা কৰিব নোৱাৰে। আমেন, হালেলুয়া। তো আপুনি নিশ্চয় আশীৰ্বাদ পাব। আপোনালোকে এই বাক্যবিলাক পঢ়িব, মনত ৰাখিব। ঈশ্বৰৰ বাক্য থাকিলে ঈশ্বৰৰ লগত থকা হয়, বাইবেলত কৈছে। হালেলুয়া। তো সেইকাৰণে ঈশ্বৰৰ বাক্য জীৱন হয়, আমাৰ জীৱনটো নতুন কৰিব। হালেলুয়া। ধন্যবাদ দিছোঁ বন্ধুসকল। নেক্সট ভিডিঅ' আকৌ লগ পাম। আজিলৈ ইমানতে। বাই বাই।